গোটেই পানীবিলাক চুৰি মোৰ বাৰ মাহত মই 13 বাৰ চুৰ কৰলা হাও এইটো ঘৰখানটো আহুৱে কি হৈছে তেজ জাহুৰৰ আছে কান্ত কিয় আটা বাচ্চা কি হৈছে তোৰ নাগান্ত এই নকবি মোৰ কালি গোটেই এবাৰ চুৰি লৈ গেল ঘৰৰ বস্তু মান চব চুৰ কৰছি ভাই চব চুৰ কৰছি একো নাই ঘৰৰ এতিয়া হাও তোৰ ঘৰত চুৰ হৈছে তই হয়তো কুকুৰ পুছলিহে আৰু ৰাস্তাকে তই চাইনবৰ্ড কামাই থৈ আছে কুকুৰৰ ভাবৰাম বুলি তই ভাব তোৰ ঘৰত চুৰ হৈছে এই নকবি দে ভাই এইবাৰ চুৰে কুকুৰটো আৰু চাইনবৰ্ড খানো চুৰ কৰি লৈ গৈছি হাও হয় না কি এই নৰকান্ত মোৰ 12 মাহত ভাই 13 বাৰ চুৰ কৰা লাগে ঘৰত কুকুৰ এটা বস্তু যোৱাবা সেইটো চুৰে লৈ গুচি গেল মোক চুৰৰ পৰা ৰক্ষা কৰা কিবা এটা উপায় দিয়ে ভাই নহ'লে মই মৰলো দে উপায় এটা আছে তই ঘৰৰ গেটত লিখি দি আমাৰ ঘৰত কৰোণা বেমাৰী আছে সাৱধান তই চাবি ঘৰত চুৰ চুৰ বেলেগ কথা ঘৰৰ আগেদি যাবাৰ নাই নৰকান্ত বেলেগ এইগিলা বুঢ়ী পৰা পৰা তোৰ মাথাত আহে মই ঘৰত যে ইটাই সেইটো কাম কৰিম